Hi, hello friends and welcome to my YouTube channel Nolbaria Ponkon's Vlog. বন্ধুসকল বহুত দিন মূৰত ভিডিঅ' দিব গৈ আছোঁ আৰু আজি ভিডিঅ'টো হ'ব গৈ আছে বহুত স্পেচিয়েল। মোৰ কাৰণটো বহুত স্পেচিয়েল কাৰণ আজি মই বহুত দিন ৰখি এটা মই আশা মনত ৰাখি আহিছিলোঁ, সেইটো হ'ল বৈষ্ণোদেৱী যাত্ৰা। তো মাতা ৰাণীৰ আশীৰ্বাদত আজি ট্ৰেইনৰ টিকেট আজি আছে, বুকিং হৈছে। এবাৰ ইয়াৰ আগতে কেঞ্চেল হৈছিলে, তো তেতিয়া যাব নোৱাৰিলোঁ। তো আজি মাতা ৰাণী নিজে মাতা বুলি ক'ব লাগিব, তো সেইকাৰণে আজি ভিডিঅ'টো বনাম বুলি ভাবিলোঁ। আৰু ইয়াৰ লগতে মই আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিম। ট্ৰেইন আছে 2টা বজাত নলবাৰী ষ্টেচনৰ পৰা, তো বলক ইয়াৰ পৰা আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু লগ পাই থাকিম ট্ৰেইনৰ পৰা। ধামাকা ভিডিঅ' হ'ব যাই আছে, তো মাতা ৰাণীৰ নাম লৈ ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ। তো জয় মাতা দি। গাইজ আহি গ'লোঁ নলবাৰী ষ্টেচন। মোৰ লগত COF কৰিব আহিছে আমাৰ মিতুদা, আৰু লগত আছে আমাৰ মিছেছ বৰষা। ট্ৰেইনলৈ অপেক্ষা কৰি আছোঁ। ট্ৰেইন আছে 3টা 45-ত, চৰি 2টা 45-ত, কিন্তু ট্ৰেইন অলপ লেট আছে, তো তেতিয়ালৈ ৱেইট কৰি আছোঁ। তো চাই থাকক ভিডিঅ'টো কেনেকুৱা পায়, জনাই থাকিব। তো ধামাকা বস্তু দেখাই আছোঁ, তো চাই থাকক। বৰষাই দিবা কিছু কুকুৰক বিস্কুট। দিলে হা ভাগাত গৈছে নেকি? হা ৰখি গৈছ? পানী খাব ভাগাতকৈ যাবি। বিস্কুট দিব যায় কেনে কুকুৰক 2 খোজ দিয়াৰ পিছত পানী খাব লগা হৈ গৈছে, ভাগত লাগি গৈছে। আৰু বৈষ্ণোদেৱীত খোজকাঢ়ি যাত্ৰা কৰিব। কেপা লাগছে পানী। তো ফাইনেলি ফ্ৰেণ্ডছ ট্ৰেইনত বহিলোঁ, আৰু এটা ডাঙৰ কথা হ'ল কি, যিটো ছিট পাইছোঁ ছিটটোৰ কাষত বিৰাট পকাই থকা মানুহকেইটা পাইছোঁ। এইকাৰণে আৰু ঠিক কি বৰষাই পূৰা চাহ খাই দিলে, মাথা বিষ উঠিছে বোলে। কিয়া মাথা বিষ উঠছে? তো যাত্ৰাৰ আৰম্ভতে একদম পূৰা খোৱা লোৱা ষ্টাৰ্ট। তো এইকাৰণে চাই থাকক ভিডিঅ'টো, আগলৈ দেখাই থাকিম কি। আৰু আমাৰ প্ৰথমতে এতিয়া আমি বৰ্তমান গৈ আছোঁ ব্ৰহ্মপুত্ৰ মেইলত, আৰু ব্ৰহ্মপুত্ৰ মেইলত প্ৰথমতে আমি যাম দিল্লীলৈ, আৰু দিল্লীৰ পৰা নেক্সট আছে আপোনাৰ কাটৰালৈকে বেলেগ এখন ট্ৰেইন ল'ব লাগিব। তো জাৰ্ণি অকণমান দীঘলীয়া জাৰ্ণি, গম নাপাই এতিয়াতে ভাগৰ লাগিছে। আৰু মাতা বৈষ্ণোদেৱী যাতে লৈ যায়, কিমান দূৰ পচিবল হয় খোজকাঢ়ি যোৱাৰ ইয়াতে প্লেন বনাইছোঁ, তো চাই লওঁ। যিয়ে ৰক চিংৰাটো মেইন। ভিতৰত একদম ভাল লগা নাছিলে, সেইকাৰণে বাহিৰত আহি গ'লোঁ। চাওক এতিয়া পালোঁ বৰপেটা ৰোড, আৰু এটা চবতকৈ বেয়া লাগিল, আৰু এই মোৰ কাষত যিটো এটা সৰু অকণমান ল'ৰা আছে দিয়কচোন, উঠাৰ পৰা কান্দিছে ভগৱান। দিল্লীলৈকে যোৱালৈকে গম নাপায় সি কান্দা তাৰ ৰখে নে নৰখে, চাই থাকক কি হয়। কিন্তু এতিয়াতো ৰোৱা নাই, চাওক। বিৰাট ডাঙৰ বৰষুণ দি আছে, চাওক। এতিয়া মই গোপ্ৰ'ৰে কৰিব পৰা নাই, কাৰণ গোপ্ৰ'ৰ অলপ আন্ধাৰ হৈ আছেতো, আন্ধাৰত গোপ্ৰ' ভালকৈ কাম নকৰে, সেইকাৰণে মোবাইলেৰে কৰি আছোঁ। আৰু শুই চাওকচোন কেনেকুৱা লাগি আছে। বাহিৰত বৰষুণ, ভিতৰত একদম শুই মস্তি।
पानी बॉटल ना लगे ना लगे नीचे पानी बॉटल लगे नहीं लगे किमान पानी আছে मैं 10 रुपये आपसे बोल के दे रहा हूँ आपको खुला मैं दे रहा हूँ ना 10 रुपये दीजिए ना 10 रुपये मैं 400 रुपये दे रहा हूँ 10 रुपये दीजिए 10 रुपये দুপৰীয়া নিজে বনাই আনিছিলোঁ এটা স্পেচিয়েল ডিছ কঢ়াই পনীৰ তো এতিয়া ভাত খাই লওঁ मेरे रश के कमर तूने पहली नजर जब नजर से मिलाई मजा आ गया दिल ऐसा लगा दर्द ऐसा जगा दिल ऐसा मम्मा कहीं जाओ अभी मम्मा नहीं हो तो कौन है चालीस से थोड़ा आगे अंदर जाना पड़ता है टेकाने गाँव में मिशन 40 एक जाता है 2 किलोमीटर दूर ऐ उधर देखो उधर देख के करो है क्या ऐसे रखिए ऐसे गाड़ी करवा रखी বাচ্চাটো বিৰাট কিউট লাগিছে দেই আৰু এনেকুৱা যিবিলাক হেৰি আছে আচলতে বেয়া লাগে এনেকুৱা যিবিলাক ধৰক ট্ৰেইনে হেৰি কৰে আৰু চবৰে এটা মজবুৰি আছে এটলিষ্ট আমি চবকে হেল্প কৰিব লাগে যিমানখিনি পাৰোঁ কিছুমানে ইয়াত অলপমান বেয়া কৰিব সেইটো আচলতে বেয়া লাগে শুনি কিনে কিন্তু যিয়ে নহওক সঁচাকৈ বহুত কিউট ল'ৰাটো এতিয়া খোৱা লোৱা হৈ গ'ল বঢ়িয়াকৈ আৰু একদম ঘৰৰ পৰা বনাই আনিছিলোঁ পূৰা একদম বঢ়িয়াকৈ খাই দিলোঁ এতিয়া তো 2 দিন লাগিব কালি গোটেই দিনটো জাৰ্ণি আছে পৰহি ৰাতিপুৱা গৈ পাম চাই থাকক ভিডিঅ'টো কেনেকুৱা হয় তো আজিলৈ শুভৰাত্ৰি কালি লগ গৈ আছোঁ চাই থাকক ভিডিঅ'টো গুড মৰ্ণিং মাই ডিয়াৰ ফ্ৰেণ্ডছ বৰ্তমান আমি পাই গ'লোঁ বিহাৰ আৰু খাই আছোঁ একদম পূৰা একদম দমদাৰ চাহ বিহাৰী ৰামপিয়াৰী চাই তো বতৰটো ইমান ভাল নহয় অলপ সেমেকা হৈ আছে ৰাতিটো কিবা পাৰ কৰিলোঁ আৰু প্ৰথম দিন আৰু ছেকেণ্ড দিন আজি পূৰা দিনটো গৈ সেইকাৰণে ৰাতিপুৱা কালি পাম 4:30মান বজাত পাই যাম দিল্লী তো তাৰ পৰা আছে কাটৰালৈকে বেলেগ ট্ৰেইন তো গোটেই ট্ৰেইনৰ জাৰ্ণিটো ইমান ভাগৰুৱা টাইপ লাগি গৈছে একদিনতে তো গম নাপাব 2 দিন কেনেকৈ হেৰি কৰি তো আপোনালোকক বাহিৰৰ অকণমান চিন দেখাই দি আছোঁ সব আমৰ বাগান আৰু মেক্সিমাম আমাৰ ফালেও ইয়াৰ পৰাই যায় আৰু বিহাৰৰ আমৰ এটা নাম আছে এইবিলাক চাওক আম পকাৰ টাইমত মোক একদিন এটা থৈ দিলে গোটেই আমত উঠি আগফালৰ পৰা খাই গ'লোঁ এইটো আমাৰ আছে নৰাক্ষ আমার গাছ দেখি জীবন মানে টপটপে পৰি আছে এতিয়া আমি পালোঁ মোটামুটি কিউল জংচন ক্ৰছ কৰিলোঁ আৰু আহি গ'ল এতিয়া দুপৰীয়াৰ ভাত বাহিৰত আছে বিৰাট গৰম অসমতকৈ বহুত বেছি গৰম পৰিছে ইয়াতে আৰু ভাত খাই লওঁ অলপ সঁচাকৈ একদম ভাল লগা নাই ট্ৰেইনত মানে যিটো এটমছফিয়াৰ
এটমস্ফিয়াৰ হয় এটমস্ফিয়াৰটো এইবাৰ কিবা বেলেগ বেলেগ লাগি আছে কাৰণ জেগাটো ইমান চিটটো কমফৰ্টেবল পোৱা নাই আচলতে কাৰণ আচলতে ক'ব নালাগে এইবিলাক কথা তথাপিতো আৰু ক'লোঁ আৰু দুটা ভেজ থালি অৰ্ডাৰ কৰি দিলোঁ আৰু ভেজ থালি দুটাত ল'লে আপোনাৰ 150 পৰে 150 থালি মই দেখাই আছোঁ ৰ'ব 1 ছেকেণ্ড ৰ'ব 10 টকাৰ খানা নহয় দেখাই আছোঁ কেনে লাগছে ডেৰশ টকাৰ খানা ইমান ঔষধ নহয় দিয়ক কিবা কৈ আৰু খাব পাৰি আহি পালোঁ দিল্লী বৰ্তমান নামি আছোঁ আৰু দিল্লী অহাৰ লগে লগে মাস্ক লাগি গ'ল কাৰণ দিল্লীত বৰ্তমান কৰোণা বাঢ়ি যোৱাৰ লগে এগেইন মাস্ক ইয়াত এলাউ মেণ্ডেটৰী হৈ গৈছে মাস্ক তো এগেইন ৰাতি আছে ট্ৰেইন ইয়াৰ পৰা তো ৰাতি ট্ৰেইন আছে 8টা বজাত তো এতিয়া হোটেললৈ গৈ থাকোঁ তো তাত আপোনালোকক লগ পাই আছোঁ নেক্সট দেখাই আছোঁ আৰু ৰাতিৰ পৰা নেক্সট ভিডিঅ'ত আপোনালোকক দেখাম কাটৰালৈকে তো ভিডিঅ'টো চাই থাকিব কেনেকুৱা পায় দিল্লী ষ্টেচন কিন্তু দিল্লী ষ্টেচন বহুত ডাঙৰ ষ্টেচন হয় তো চাই থাকক ভিডিঅ'টো बाकायदा नंबर ले लो जब चलो कोई दिक्कत नहीं 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 তো হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড বৰ্তমান হোটেল ৰুম আহি গ'লোঁ একচুৱেলি মই দিল্লীত মই ইয়াৰ আগতে 2-3বাৰ আহিছোঁ বাট ফাৰ্ষ্ট টাইম এটা বস্তু মই আপোনালোকক জাষ্ট এটা এক্সপিৰিয়েঞ্চ এটা শ্বেয়াৰ কৰোঁ দিল্লীত যদি কোনোবা নতুনকৈ আহিছে এটলিষ্ট এটা বস্তু বিৰাট কেয়াৰফুল হ'ব ইয়াত মানে যদি আমাৰ অসম ছাইডৰ পৰা বা নৰ্থ ইষ্ট ছাইডৰ পৰা কোনোবা আহিব খোজে মানে বহুত ঝোল আছে দেই বহুত ঝোল আছে এইফালে তো এটলিষ্ট অলপ সাৱধান হোৱাটো ভাল তো সেইটো ঝোল আচলতে মোৰ লগতো কৰিব বিচাৰি আছিলে বেছি ইয়াত হেৰি নহ'ল আৰু বাট এটা বস্তু হ'ল যিজন মানুহ ইয়াত লৈ আহিছে সি মোৰ গাড়ীত ভাড়াটো বহুত বেছি ল'লে তাৰপিছত ঠিকেই আছে বহুত বেছি কৰিব পৰা নাই আৰু বৰ্তমান যিখন হোটেলত আছোঁ হোটেল ভিজা হয় মোটামুটি ঠিকেই আছে কাৰণ মই 6টা বজাত কাটৰালৈকে ইয়াৰ পৰা ওলাম তো ইয়াৰ টেৰিফ পৰিলে আপোনাৰ 1500 টকা তো আপোনালোকে চাই ল'ব যদি দিল্লীত কেতিয়াবা আহিব বিচাৰে আৰু প্ৰি প্লেন কৰি আহিব যেতিয়া ইয়াত কাটৰালৈকে যদি যায় বা দিল্লীত থাকিব বিচাৰে তো এটলিষ্ট যিখিনি মই ক'লোঁ সেইটোত অলপমান ভাবি চিন্তি চাব কাৰণ আমাৰ নৰ্থ ইষ্টৰ মানুহক ইয়াত এইটো আচলতে ক'বলৈকে বেয়া আমাৰ নিজৰে ভাৰত হয় কিন্তু এটা এখন দেশৰ ভিতৰত যে ইমান ভিন্নতা থাকিব পাৰে আপোনালোকে দিল্লীত আচলতে গম পাই যাব তো যা হওক চবৰে মানুহ ভাল বেয়া মাজত থাকে তো এইখিনিয়ে ক'ব লগা আছে অলমোষ্ট এক্সপিৰিয়েঞ্চ ঠিকেই আছে বৰ্তমানলৈকে বৈষ্ণো দেৱী যাত্ৰা ইয়াত বিশেষ ক'ব লগা নাই কাৰণ বৈষ্ণো দেৱী যাত্ৰা আমাৰ কালিৰ পৰা ষ্টাৰ্ট হ'ব আজি সন্ধিয়া মোৰ ট্ৰেইন আছে কাটৰালৈকে তো চাই থাকিব ভিডিঅ' এইটো বিশেষ বৰ বেছি একো নাই তো ইয়াত এইটো ভিডিঅ' সামৰণি মাৰোঁ আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্টছ এণ্ড শ্বেয়াৰ কৰি দিব আৰু যদি কিবা মতামত থাকে প্লিজ আপোনালোকৰ কমেণ্টছত জনাই দিব কাৰণ আপোনালোকৰ যিটো কমেণ্টছ দিব সেইটো মোৰ কাৰণে বহুত মূল্যৱান হয় কাৰণ সেইটোৰ পৰা মই আগলৈকে নতুন নতুন এক্সপেৰিমেণ্ট কৰিবলৈ প্ৰেৰণা পাই থাকিম তো ধন্যবাদ এইখিনি সময় দিয়াৰ বাবে জয় আই অসম বন্দে মাতৰম ধন্যবাদ এণ্ড জয় মাতা দি